তো সেই গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৰে ভাল আৰু কাম বন নাযায় কি ধুনীয়াকৈ শুই আছো দেখিছে শুই থাকোঁতে মনত পৰিল যে কাম অকণমান আছে মোৰ কাম মানে একো বিশেষ ডাঙৰ কাম নহয় বাৰু ইনষ্টাগ্ৰামৰ কাৰণে ৰিলছ দুটামানকে বনাই দিওঁ ৰিল বাৰু বনাই থাকিম তাৰ আগতে গা ধুই লওঁ পোনপ্ৰথমে কাপোৰখিনিকে চেঞ্জ কৰি লওঁ আৰু মই চিধা চাৰ্টটো খুলি আপোনালোকক অলপ বডি দেখালোঁ নাই বাৰু ইমান তথাপিও আপোনালোকক অলপ দেখাইছোঁ আৰু কাপোৰ খুলি লৈ চিধা পিছফালে দমকলৰ ফালে আহি গ'লো এইটো দেখিছে দমকল এতিয়া বাৰু গা ধুই লওঁ গাটো বাৰু যেনে তেনেকৈ ধুলো এতিয়া আমি কাপোৰ পিন্ধিব লাগে বলক এতিয়া আমি কাপোৰ পিন্ধোগৈ আহিয়ে লগাই ল'লো এই বগা জিন্স পেণ্টটো আৰু এক পাক ঘূৰি দিয়াৰ লগে লগে মোৰ আহি গ'লে ব্লেক চাৰ্টটো পাৰিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকক আৰু এইটো দেখিছে এইটো ৰুমটো কেনেকুৱা হৈ আছে এইটো কিবিলাক হৈছে এইবিলাক দেখিছেনে এখন পৰ্দা এইটো ৰুম মানে বিয়াতে সৰু চোফা চিটখন মই টানি ওলাই আনিব লাগিব আৰু ফাইনেলি হৈ গ'ল মোৰ এই ৰিল বনোৱা ছেটআপ এইফালে লাইটিং আছে দেখিছে এইফালে এখন বেকগ্ৰাউণ্ড এতিয়া মই ৰিল বনোৱা ষ্টাৰ্ট কৰোঁ ৰ'ব ৰিল বাৰু মই বনাওঁ আপোনালোকে চাব ক'ত তাৰ কাৰণে যাব লাগিব ইনষ্টাগ্ৰামত ভিডিঅ'টো ওপৰতে আছে ইনষ্টাগ্ৰাম আইডিটো চাৰ্চ কৰি চাব দেই পাৰিলে ফ'ল'টো কৰি দিব